गुड इवनिंग सकलोके আজি আমি দ্ৰৱ পাঠৰ দ্বিতীয় আমাৰ ভিডিঅ'লৈ আহোঁ। তো দ্বিতীয় ভিডিঅ'ত আমি চাম দ্ৰৱৰ গাঢ়তা প্ৰকাশ। দ্ৰৱ যিখিনি থাকে সেইখিনি গাঢ়তা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, হয় নহয়? কোনোবা পাতল হ'ব পাৰে, কোনোবা বহুত ডাঠ হ'ব পাৰে সেই দ্ৰৱটো। সো তাৰ গাঢ়তা কেনেকুৱা ধৰণে চোৱা হয় সেইখিনি আমি চাম। সো ইয়াত কি কৈছে যে দ্ৰৱৰ সংযুতি, দ্ৰৱৰ যোনটো সংযুতি মানে দ্ৰৱটো কেনেকুৱা সেইটো গাঢ়তাৰ দ্বাৰা প্ৰকাশ কৰা, সিহঁতৰ গাঢ়তাৰ দ্বাৰা প্ৰকাশ কৰা হয় তাৰ সংযুতি। আৰু ই দুই ধৰণৰ হ'ব পাৰে। দুই ধৰণৰ কি কি? পৰিমাণগত, যাক কোৱান্টিটেটিভ বুলি কোৱা হয়, মানে কি দ্ৰৱত কিমান পৰিমাণে আমি দিলোঁ। যদি আমি ধৰি লৈছোঁ দ্ৰৱ এটাত কিবা চেনি দিলোঁ, চেনি যদি ডাঙৰ ডাঙৰ থাকে চেনি গুটি সেইবিলাক আমি তাত গন্তি কৰি পেলাই দিব পাৰোঁ, হয় নহয়? যে মই 5টা চেনি গুটি তাত দিলোঁ। তো তেনেকুৱা যিখিনি থাকে, যিখিনি আমি গন্তি কৰিব পাৰোঁ, ওজন কৰিব পাৰোঁ, সেইখিনিক পৰিমাণগত বুলি কোৱা হয়। ধৰি লৈছোঁ মই 1 গ্ৰাম চেনি দিলোঁ, 1 গ্ৰাম চেনি দিলোঁ পানীত। সেইটো যে 1 গ্ৰাম আমি পৰিমাণত দিছোঁ, তো সেইটো আমি গন্তি কৰি পেলাই দিছোঁ, সেইটো পৰিমাণগত হয়, কোৱান্টিটেটিভ। কিমান কোৱান্টিটি দিলোঁ আমি, 1 কেজি দিলোঁ, 1 পোৱা দিলোঁ, 1 গ্ৰাম দিলোঁ। আৰু ছেকেণ্ডটো হৈছে গুণগত, মানে কেনেকুৱা ধৰণৰ হৈছে এতিয়া যে সেই দ্ৰৱটো পাতল হ'ব পাৰে, হয় নহয়? লঘু হ'ব পাৰে, লঘু মানে পাতল। আৰু বেলেগ কি হ'ব পাৰে? গাঢ়, যোনটো ডাঠ হয়, মানে কোৱালিটেটিভ। তাৰ কোৱালিটিটো কেনেকুৱা হ'ল দ্ৰৱটো, দ্ৰৱৰ যোনটো সংযুতি, যেতিয়া আমি চেনিটো দিলোঁ তেতিয়া সেই দ্ৰৱটো কেনেকুৱা হ'ল, লঘু হ'ল নে গাঢ় হ'ল, সেই দুটা। ঠিক আছে। সো এতিয়া আমি চাওঁ পৰিমাণগত যিখিনি আছিল তাৰ যিখিনি ভাগ আছিল বেলেগ বেলেগ, সেইখিনি চাওঁ। তো প্ৰথমটো আছে ভৰ শতাংশ, যাক W/W লিখা হয়, মানে weight by weight। তো ইয়াত যি দুটা আমাৰ উপাংশ মিশ্ৰিত হ'ব, ধৰি লৈছোঁ A + B, এই দুটা কি হ'ব লাগিব? ভৰ হ'ব লাগিব, দুইটাৰ ভৰ হ'ব লাগিব। সো আমি যদি এৰ এটা উপাংশ, ইয়াৰ শতাংশ আমি চাব বিচাৰোঁ যে যোনটো দ্ৰৱ তাত এৰ কিমান হেৰি আছে, কিমান শতাংশ এ আছে, তেনেহ'লে আমি কেনেকৈ উলিয়াম? ইয়াৰ এইটো ফৰ্মুলাটো এইটো, এটা উপাংশৰ ভৰ শতাংশ কি হ'ব? দ্ৰৱত উপাংশৰ ভৰ পূৰণ 100 আৰু হৰণ দ্ৰৱৰ মুঠ ভৰ। ধৰি লৈছোঁ আমি এনেকৈ উলিয়াব পাৰোঁ, 10 গ্ৰাম গ্লুক'জ, ধৰি লৈছোঁ গ্লুক'জ, 10 গ্ৰাম গ্লুক'জ চাম আমি কিমানত চাম? 90 গ্ৰাম পানীত, 90 গ্ৰাম পানীত। তো 10 গ্ৰাম গ্লুক'জ আছে 90 গ্ৰাম পানীত। তো গ্লুক'জৰ যোনটো উপাংশ ভৰ হ'ব, ঠিক আছে, যোনটো গ্লুক'জৰ ভৰ শতাংশ, তো কি হ'ব? গ্লুক'জৰ ভৰ শতাংশটো মই এনেকৈ লিখি দিছোঁ, ভৰ শতাংশ কিমান হ'ব? দ্ৰৱত উপাংশৰ ভৰ, মানে দ্ৰৱত গ্লুক'জৰ ভৰ কিমান আছে? ভৰ 10 গ্ৰাম, 10 গ্ৰাম পূৰণ 100। দ্ৰৱৰ মুঠ ভৰ, এতিয়া দ্ৰৱৰ মুঠ ভৰ কেনেকৈ উলিয়াম? গ্লুক'জ কিমান আছে? 10 গ্ৰাম, হয় নহয়? প্লাছ পানী কিমান আছে? 90 গ্ৰাম। তো এইটো মুঠ ভৰ, ঠিক আছে, দুইটা প্লাছ হ'ব। তো কিমান হ'ব? ওপৰত 10 পূৰণ 100, 1000 হৈ আছে, তলত 10 প্লাছ 90, 100। তো দুটা শূন্য কেঞ্চেল গ'ল, তো থাকিল কিমান? 10। তো এইটো হ'ব 10 শতাংশ। তো গ্লুক'জ 10 গ্ৰাম গ্লুক'জ যদি 90 গ্ৰাম পানীত আছে, তাৰ ভৰ শতাংশ কিমান হ'ব? গ্লুক'জৰ ভৰ শতাংশ কিমান পালোঁ? 10 শতাংশ। তো এনেকৈ উলিওৱা হয় ভৰ শতাংশ, ঠিক আছে। আৰু দ্বিতীয়টো হ'ল আয়তন শতাংশ। আয়তন শতাংশ একো নহয়, ইয়াৰ নিচিনা সেম হয়, ইয়াত ভৰ আছিলে, ইয়াত আয়তন হ'ব, আৰু ইয়াত দুইটা কি হ'ব? আয়তন হ'ব লাগিব। A + B যদি থাকে, এই দুইটাৰ আয়তন হ'ব লাগিব, ঠিক আছে। তো তাৰ কেনেকৈ উলিয়াম? এটা উপাংশৰ আয়তন শতাংশ, উপাংশটোৰ আয়তন পূৰণ 100 হৰণ দ্ৰৱৰ মুঠ আয়তন। এতিয়া ইয়াৰ কাৰণে ধৰি লৈছোঁ 20 ml এলকহল ধৰি লৈছোঁ, 20 ml এলকহল মিক্স হৈ আছিল, ধৰি লৈছোঁ কিমানত? 180 ml পানীত, ঠিক আছে। 180 পানীত 20 ml এলকহল দ্ৰৱীভূত হৈ আছে। তো এলকহলৰ যদি আয়তন শতাংশ উলিয়াব লাগে, ঠিক আছে, এলকহলৰ আয়তন শতাংশ উলিয়াম, তো কি হ'ব? এলকহলৰ আয়তন শতাংশ, উপাংশটোত আয়তন, মানে উপাংশটোৰ আয়তন মানে কি? এলকহলৰ আয়তন কিমান আছে? তো এলকহলৰ আয়তন কিমান? 20 ml পূৰণ
100 আৰু দ্ৰৱৰ মুঠ আয়তন কি হ'ব এই দুটা প্লাস হ'ব 20 প্লাস 180 তো এটো কিমান হ'ব এটো পূৰণ কৰিলে কিমান হ'ব 2000 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 200 তো এটো ক্যান্সেল গল ইয়াক কেইবাৰ যাব 10 বাৰ তো এই কিমান হ'ল 10% মানে এলকোহলৰ আয়তন শতাংশ কিমান 10% তো এলকোহলৰ আয়তন শতাংশ কিমান পালো 10% 180 ml পানী ঠিক আছে তো এনেকৈ ভৰ শতাংশ আৰু আয়তন শতাংশ ওলোৱা হয় এতিয়া আমি 3 নম্বৰটো চাও যোনটো হৈছে ভৰ আয়তন শতাংশ আৰু ইয়াক ইংৰাজীত weight by volume লিখা থাকে ঠিক আছে W/V তো এইটো অলপ বেলেগ ধৰণৰ হয় এইটো কেতিয়াবা কনফিউজিং হয় বেছিভাগ এইটো যিখিনি আমাৰ ঔষধ বনোৱা হয় চিকিৎসা উদ্যোগ বা হেবিলাকতে এইটো ব্যৱহাৰ হয় ঠিক আছে আৰু আমাৰ যিখিনি কেমিষ্ট্ৰি লেবতো এবিলাক ইউজ কৰা হয় তাত যেতিয়া আমাৰ যিখিনি এনে থাকে সোডিয়াম ক্যালসিয়াম হেবিলাক যেতিয়া পানীত মিহলি কৰো এই ধৰণে আমি ইউজ কৰো সো এটো ভালকে চাব লাগিব ঠিক আছে সো এটো মানে কি হল 100 ml ত যোনটো দ্ৰৱীভূত হৈ থাকে দ্ৰব্য তাৰ ভৰ শতাংশ হৈছে ভৰ আয়তন শতাংশ ঠিক আছে মানে তাত দ্ৰব্য যোনটো আছে যোনটো আমি দিম যদি সোডিয়াম ম্যাগনেসিয়াম সেইখিনি আমি জুখি লৈ পেলাই দিম ঠিক আছে কাৰণ সেইখিনি নিমখৰ নিচিনা থাকে তো সেইখিনি আমি জুখি পেলাই পানী দিম তো সেই যিখিনি আছে তাৰ ভৰ শতাংশ যোনটো হয় সেইটো হৈছে ভৰ আয়তন শতাংশ ঠিক আছে তো এটো কেনেকৈ উলিয়াম তাত দ্ৰব্যৰ শতাংশ উলাব লাগিব তো এটো কেনেকৈ উলিয়াম দ্ৰব্যৰ ভৰ পূৰণ 100 তলত দ্ৰৱৰ আয়তন ধৰি লৈছো a + b ঠিক আছে ইয়াত a যোনটো এটো ধৰি লৈছো কিবা এটা সোডিয়াম আছে ঠিক আছে সোডিয়াম আছে NaCl ধৰি লৈছো NaCl আছে কিবা এটা NaCl মানে নিমখ হয় এনে তো এটো নিমখ আছে b ধৰি লৈছো আমি পানী লৈছো ঠিক আছে b আমি পানী লইলো তো NaCl আমি ধৰি লৈছো কিমান লৈছো 5 গ্ৰাম NaCl ললো পানী তেতিয়া আমি পানী দিম 100 ml পানী দিম ঠিক আছে তো ইয়াত দ্ৰব্যৰ শতাংশ কিমান হ'ব দ্ৰব্যৰ শতাংশ কি হ'ব দ্ৰব্যৰ ভৰ কিমান 5 গ্ৰাম পূৰণ 100 তলত কি কৈছে দ্ৰৱৰ আয়তন আগতে আমি কি কৰিছিলো এই দুটা যোগ কৰি পেলাই লিখিছিলো ঠিক আছে কাৰণ তাত কি আছিল এইটো ml থাকুতে এইটো ml আছিল এইটো যেতিয়া গ্ৰাম আছিল এইটো গ্ৰাম আছিল ইয়াত দুইটা বেলেগ গতিকে ইয়াত দুটা যোগ কৰি পেলাই আমি নিলিখো ইয়াত এইটো ডাইৰেক্ট তলত লিখি দিম 100 ml আছিল তো 100 ml ঠিক আছে ইয়াত দ্ৰৱৰ আয়তন কৈছে দ্ৰৱৰ আয়তন সেম হ'ব পানীতে দিছো আমি তো তাতো কোনো আয়তন বাঢ়ি না যায় আকৌ তো আয়তনটো সেম থাকিব তো এটো যেতিয়া আমি উলিয়াম কি হ'ব এটো 500 তলত হৰণ 100 তো এই দুটা যেতিয়া ক্যান্সেল কৰি দিলো এটো 5% সো যোনটো NaCl আছিলে 100 গ্ৰামত NaCl যেতিয়া 5 গ্ৰাম দিছিলো তাৰ কিমান শতাংশ হ'ব 5% হ'ব ঠিক আছে সো এটো এনেকৈ লোৱা হয় আৰু বহুত আছে সেইখিনি আমি অহা ভিডিঅত চাম